সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আজি এই দুৰ্গা পূজা আমি চাবলৈ আহিলোঁ, বাগনাৰ দুৰ্গা পূজা। আপোনালোকক সকলোকে দেৰিকৈ হ'লেও দুৰ্গা পূজাৰ বহুত শুভেচ্ছা যাচিলোঁ। আৰু এই বৃন্দাবন থিয়েটাৰ আহিছে আৰু এইফালে আমি সোমাই আহিলোঁ আৰু এতিয়া আমি ভিতৰৰ পিনে যাই আছোঁ। মোৰ চেনেলৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আৰু এয়া দুৰ্গা মাই সকলোৰে যে আপায় অমংগল দূৰ কৰি নিয়ে, দুখ অশান্তিবিলাক দূৰ কৰি নিয়ে, সকলোকে আশীৰ্বাদ যি দিয়ে দুৰ্গা মাই। এয়া দুৰ্গা পূজাৰ মণ্ডপ দুৰ্গা মাৰ। আৰু এইফালে আহিলোঁ আমি ঢুলীয়া চাবলৈ। ঢুলীয়া হৈ আছে ইয়াত। এয়া ঢুলীয়া চাই আছোঁ, আপোনালোকেও চাওকচোন বাৰু। এতিয়া এই ঢুলীয়া নোহোৱাই হৈ গৈছে। আৰু এই ঢুলীয়াৰ বাঁহী বাদক এইজন ইমান ধুনীয়াকৈ বাঁহী বজাই আছে। এইটো এটা ল'ৰাই ছোৱালীৰ অভিনয় কৰিছে, ইমান ধুনীয়াকৈ অভিনয় কৰিছে। একেবাৰে হাঁহি উঠা দৃশ্যবিলাক চাই কিনে ময়ো ৰৈয়ে গ'লোঁ আৰু আপোনালোককো দেখুৱালোঁ। এয়া ঢুলীয়া আজিকালি নাইকিয়া হৈ গৈছে, সেইকাৰণে মোৰ কেমেৰাত ৰাখি থলোঁ এইখিনি আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া আমি বাগনাৰ পূজাৰ পৰা ঘৰলৈ যাম আৰু এখন পূজা আপোনালোকৰ লগত চাম। আপোনালোকেও চাব আৰু ময়ো চাম, ভিডিঅ'টো শেষলৈ চাব। এয়া আমাৰ ঘৰত দুৰ্গা পূজাৰ আসন পাতিছে। এয়া দুৰ্গা মাৰ আসন আৰু এয়া দুৰ্গা মাক দিবৰ কাৰণে, প্ৰসাদ দিবৰ কাৰণে এয়া নতুন বস্তু আনিছে, বাচন কেইখন সৰু সৰু। ইয়াত দুৰ্গা মাক প্ৰসাদ দিব আৰু ইয়াতে দুৰ্গা মাক স্থাপন কৰিছে। আৰু এয়া নৱমীৰ দিনাখন এয়া দুৰ্গা মাৰ কাৰণে প্ৰসাদ বনাইছে, পায়স বনাইছে, চুজি বনাইছে, খিচাৰি বনাইছে আৰু পুৰি বনাইছে, ঘুগনি বনাইছে। এয়া দুৰ্গা মাক আগবঢ়াই দিছে খাবৰ বাবে। 9 দিনৰ দিনাখন এনেকৈ দুৰ্গা মাৰ নামত আগবঢ়াই দিয়ে আৰু এইখন শৰাই আগবঢ়াই দিছে। আৰু এইফালে আমাৰ আইটো একেবাৰে ধূপ জ্বলাই দি আছে। তত নাই তাই ধূপ জ্বলাই দি আছে পুৰা একেবাৰে। আৰু এইখিনি আগবঢ়াই দিলাক দুৰ্গা মাৰ নামত আৰু এগিলাচ পানীও দিলা, এডাল খৰকা দিছে আৰু তামোল পাণো দিছে। এইখিনি আগবঢ়াই দিলা।
প্ৰত্যেক বছৰে এনেকৈয়ে দুৰ্গা পূজাৰ সময়ত এনেকৈ পালন কৰে। আৰু এইফালে দুৰ্গা মাক দিয়াৰ পিছত এয়া পুৰি আছে। সৰু সৰু ছোৱালী 4জনী মাতিছে, সিহঁতৰ কাৰণে এয়া পুৰি বনাইছে। পুৰি পুৰা হৈ গ'ল এয়া। আৰু এইখিনি ঘুগনি বনাইছে। আৰু এয়া খিচাৰি। আন্ধাৰ হৈছে সেইকাৰণে ভালকৈ উঠা নাই। আৰু এইখিনি পায়স বনাইছে। আৰু এইফালে এয়া চুজিও বনাইছে। দুৰ্গা মাক আগবঢ়াই দিয়াৰ পিছত সৰু ছোৱালীকেইটাক দিব। আৰু এইকেইটা চলা কিনিছে সিহঁতৰ কাৰণে, বস্ত্ৰ দিব লাগে বোলে সেইকাৰণে। আৰু এইফালে ভৰি ধুৱাই দিলে ইহঁতক। আমাৰ আইটোই ককাকে ভৰি ধুৱাই দি আছে। 9 দিন ব্ৰত ৰাখে। সন্ধিয়া আৰতি দিয়াৰ পিছতে তাৰ প্ৰসাদ খাই পূজাৰ। আজি ব্ৰত ভাঙিব, সেইকাৰণে 4জনী ছোৱালী মাতি এনেকৈ ভৰি ধুৱাই দি কিনে সিহঁতক পূজা অৰ্চনা কৰি ভিতৰলৈ লৈ যাব। লৈ যাই কিনে সিহঁতক এই প্ৰসাদ খাবলৈ দিব। আৰু ময়ো ধুৱাই দিলোঁ ভৰি। এতিয়া ভৰি চৰি মুচাই দি কিনে ভিতৰৰ পিনে ইহঁতক লৈ যাম। অইনবাৰ 9জনী মাতে, এইবাৰ 4জনীয়ে মাতিলে। আৰু এইফালে সিন্দুৰ, ধূপ, চাকি আৰু এই ফুল বেলপাত লৈছে। আৰু ইহঁতক এনেকৈ পূজা কৰিছে। সিহঁতক এনেকৈ পূজা কৰাৰ পিছত হোৱাৰ পিছত এজনী এজনীকৈ 4জনীকে এনেকৈ সেৱা জনাইছে আৰু দণ্ডপাত কৰিছে। আৰু সেন্দুৰৰো ফোট দি দিলে। 4জনীকে এনেকৈ দণ্ডপাত কৰি সেৱা জনাইছে। সৰু অকুমুৰী ছোৱালীক দেৱী স্বৰূপ বুলি কয়, সেইকাৰণে এনেকৈ দিছে। এয়া সিহঁতক প্ৰসাদ দিলে। প্ৰসাদ দিয়াৰ পিছত এয়া পুৰি দিলে আৰু পায়স দিলে আৰু চুজি দিলে, জিলাপি দিলে। দুৰ্গা পূজাত জিলাপি নিদিলে কেনেকৈ হ'ব বাৰু, সেইকাৰণে জিলাপিও দিলে। এতিয়া সিহঁতক লাহে লাহে খাবলৈ দিলে। সৰু ছোৱালী খাব নোৱাৰে নহয়। এনেকৈ ইহঁতে আমাৰ আই গোসাঁনীকেইটাই খাই আছে। আৰু এয়া সেই খোৱাৰ হোৱাৰ পিছত এয়া অলপ অলপ ঘুগনি দি গৈছে। যিমান লাগে সিহঁতক পেট ভৰাই খুৱাব লাগে, কিন্তু সৰু ছোৱালী খাব নোৱাৰে। এনেকৈ খাই আছে সিহঁতে। আৰু খিচাৰিও দি দিলে। এতিয়া সিহঁতৰ খোৱা লোৱা হৈ গ'ল। এতিয়া পইচা দি দক্ষিণা দিব লাগে। এয়া পইচা দিছে আৰু বস্ত্ৰ দিব লাগে। সেইকাৰণে সিহঁতৰ কাৰণে এটা এটা এনেকৈ স্পৰ্টিং আনি দিলে, পিন্ধিব পাৰিব। সেইকাৰণে এনেকৈ স্পৰ্টিঙে দি দিলে। আৰু এয়া দিয়া মিলা হোৱাৰ পিছত সিহঁতক ঘৰলৈ পঠাই দিব। এনেকৈ সেৱা কৰি কিনে দক্ষিণা কৰি এনেকৈ পইচাও দিলে, কাপোৰো দিলে। আৰু এইটো আমাৰ দুৰ্গা মা হৈছে আমাৰ আইতুও আজি আইতাকে পইচা দি সেয়া কৰিছে। অইনবাৰ 9জনী মাতে, এইবাৰ 4জনীয়ে মাতিলে। 3জনী মাতিছিল, কিন্তু এজনী আৰু আহিল, সেইকাৰণে আৰু ঘূৰাই নপঠালে। সেইকাৰণে 4জনীকে এনেকৈ খোৱালে। খুৱাই মেলি সিহঁতক পঠিয়াই দি এতিয়া আমি মজিয়াত গোটেইকেইটাই বহি লৈছোঁ আৰু খাই আছোঁ। এয়া আমাৰ মা আৰু মই বহিছোঁ, খাই আছোঁ। এতিয়া পুৰি ৰুটি চব খাইছোঁ। আৰু এইফালে আহিলোঁ, খাই মেলি আজৰি হৈ
পাঠশালাৰে দুৰ্গা পূজাৰ ফালে চাবলৈ ওলাই আহিলোঁ আৰু আপোনালোকেও চাওক। আৰু ভিতৰৰ পিনে আমি সোমাই আহিলোঁ, বহুত ভিৰ হৈছে। এয়া আমি ভিতৰলৈ সোমাই আহি আছোঁ। আৰু দুৰ্গা মাৰ মণ্ডপৰ কাষলৈ যাই আছোঁ, বহুত ভিৰ হৈছে। এয়া দুৰ্গা মাৰ। আৰু আমি চাকি জ্বলাই দিলোঁ। এয়া আইটো আৰু মাই জ্বলাই দি আছে চাকি, ধূপ চাকি জ্বলাই দিলে ইয়াতে। এয়া আমাৰ আইটোও জ্বলাই দিলে চাকি। এতিয়া চাকি জ্বলাই দি সেৱা লৈ এইফালে ওজা পালি আছে, তাতে অলপমান চালোঁ। আৰু সেইফালৰ পৰা ওলাই আহি কিনে ইয়াতে ঘূৰ্ণিত উঠিলে আইটো আমাৰ এই বোলে ঘূৰ্ণিত উঠে, এয়া ঘূৰ্ণিত তোলাই দিলোঁ। এয়া ঘূৰ্ণিত উঠি আছে আৰু ঘূৰি নিলৈ এইফালে আৰতি কৰি আছে। এয়া আৰতি কৰা চালোঁ আমি আৰু। আৰতি কৰাৰ সময়ত বোলে মানুহজনৰ গাত বোলে দেৱী মাই আহে আৰু এনেকৈ জঁপিয়াই জঁপিয়াই বাগৰি পৰিছে। আৰু আৰতি কৰা মানুহ চাওকচোন। এতিয়া পূজা চাই মেলি লৈ বাহিৰৰ ফালে ওলাই আহি জিলাপি কিনি ল'লোঁ। পূজাৰ বতৰত যদি জিলাপি নাখাওঁ কেনেকৈ হ'ব, পূজাৰ জিলাপিয়ে মেইন। আৰু এইফালে আমি ভাজা ভাজা খাই ওলাই আহিলোঁ। এতিয়া আমি ঘৰলৈ যাম। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। পূজাৰ অশেষ অশেষ শুভেচ্ছা জনালোঁ আপোনালোকক। সকলোকে ভালে ভালে ৰাখক দেৱী মাই। আৰু এয়া আমাৰ মায়ে আৰু আইটোই কিবা কৈ আছে। এতিয়া আমি ঘৰলৈ যাওঁ। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই।